Hey guys, welcome to my YouTube channel Sourav borah আৰু এটা 12টা বাইছে আৰু মই বৰ্তমান আছো গুৱাহাটীত মোৰ নিজৰ ৰুমটোত আৰু ৰুমটো মই অতি সোনকালে শিফট কৰিম মানে নেক্সট মাহলে মই গৈ আছো এটা তেজপুৰলে আজি অনুৰাগ দি তাৰ প্ৰগ্ৰাম এটা আছে তাত আমাৰ দৰং কলেজ আৰু তেজপুৰ কলেজে মিলি প্ৰগ্ৰাম এটা পাতিছে ABVP তো তালে যাম তো মই এতিয়া ইয়াৰ পৰা অনুৰাগৰ ৰুমলৈ যাম আজি মানে হাইৱে হৈ নাযাওঁ নগাঁও হৈও নাযাওঁ জালুকবাৰী হৈ নাযাওঁ আজি এটা বেলেগ এটা ৰাস্তা দি যাম য'ত মানে টোল গেট নাই তো সেইটো দেখাম আপোনালোকক আৰু তাৰ পিছত এতিয়া মই বস্তুবোৰ লৈ লওঁ ফোনটো লৈ ল'লোঁ চশমাযোৰ হেডফোন মই এতিয়া স্কুটিলৈ যাব নোৱাৰোঁ কাৰণে মই ওলা বুক কৰিলোঁ ওলা বুক কৰি মোক সুধিলে ক'ত যাব কি নাই কিমান টকা ক'লোঁ 74 বিল আহিছে নাযাওঁ বুলি কৈ দিলে চিধা আকৌ কেঞ্চেল হ'ল আকৌ এতিয়া বুক কৰোঁ বেলেগ একদম চুলি তুলি থিয় কৰি চালত ওলাই ল'লোঁ কিন্তু মই পাহৰি গৈছোঁ এতিয়া মই যেতিয়া ৰেপিডত যাম তাত মই হেলমেটটো পিন্ধি যাব লাগিব এনেই বনালোঁ আৰু এই চুলিখিনি চ' লক কৰি ল'লোঁ এতিয়া অ'কে লকড আৰু অহ কাৰেণ্ট গ'ল লিফ্ট খোজকাঢ়ি যাব লাগিব তললৈ চেছ আৰু মোক নিবলৈ এয়া দাদাজন আহি গ'ল গৈ আছোঁ আৰু এতিয়া একদম হেলমেট চেলমেট পিন্ধি আৰু ৰেডি আৰু এই অনুৰাগৰ ৰুম আহি পালোহি মানে আৰু মই যোনখন মানে ওলাত আহিছিলোঁ প্ৰথমখনটো কেঞ্চেল কৰিলে মানে তাৰপিছত যোনখন আহিছিলোঁ তাত প্ৰথমে দেখাইছিল 74 যেতিয়া ইয়াতে আহি পালোঁ মানে তেতিয়া হৈ গ'ল 104 টকা তো মানে বেছি দিব লগা হ'ল আৰু মেইন কথা হ'ল মানে মই যোন মেবি চাগে ৰাস্তাটো দেখাইছিল জোৰ ফালেদি তো মোক ড্ৰাইভাৰজনে ক'লে যে এইফালে জাম আছে বেছি ইটো চাইডেদি যাওঁ ভাঙাগড় চাইডেদি মানে তো মোক ক'লো হ'ব বুলি তো চাগে সেইটো কাৰণেই চাগে বেছি হৈ যাব পাৰে আৰু মানে এনেকুৱা আৰু বহুতৰ লগত হয় ভণ্টিৰ লগতো সেইদিনাখন হৈছে 60 টকা আছিল ৰুম গৈ পাইছে তেতিয়া 140 হৈছেগৈ মানে আৰু এইটো ইহঁতকেইটা এয়া ৰেডি হৈছে যাবলৈ সেইটোৱে আৰু আমি এতিয়া যাওঁ আৰু তেজপুৰলৈ আমি ওলালোঁ এতিয়া কাজিয়া হৈ আছে ইহঁতৰ তিনিজনে কাজিয়া লাগিছে আগত বহিব বুলি তোমালোকে কাজিয়া নকৰিবা মই বহি দিছোঁ দিয়া বহি লওঁ এইফালে অঁ বহিলোঁ এতিয়া কাজিয়া হ'ব গাইছে ইয়াতে এবাৰ ইফালে যায় এবাৰ ইফালে যায় মাজত এনেই সোমালে ইফালে আহি বহি দিলে মাজত দে আৰু বল এতিয়া আমি ওলালো ইয়াৰ পৰা উৰিলি দে চ' গাইছ আমি বহিলো এতিয়া গৈ আছো বহুত ছাতিছে কাণৰ ওচৰতে যে মই ভিডিঅ'টো লৈছিলোঁ শুই আছিলোঁ এতিয়া উঠিলে এতিয়া উঠি পেলাই আৰম্ভ কি হ'ল খাই মানে খাবলৈ আহিছোঁ এয়া এই আৰম্ভ হ'লে ইয়াৰ এইটো খাম সেইটো খাম আমাৰ খাই মেলি হ'ল ইয়াতে এতিয়া আমি আইচক্ৰীম লৈ ল'লোঁ এতিয়া ইফালে গানৰ প্ৰগ্ৰেম আছে অঁ ইয়াৰ গানৰ প্ৰগ্ৰেম আছে ইফালে ইমান কোনো নাখাবা আইচক্ৰীম গাব নোৱাৰিবা খায়ে মানে বহিব গৈছিল আগফালে ওলাই দিলে অঁ তাকে এতিয়া আমি খাই বৈ ওলালোঁ একদম ঘামি গ'লোঁ পূৰা আৰু চিটবোৰ চেঞ্জ কৰি ল'লে আমাৰ আগফালৰ দুইজনে আৰু আমিও অনুৰাগ মাজত বহিছে গৈ আছোঁ আমি এতিয়া ব্ৰিজৰ ছাইডত ওলামগৈ কলিয়াভোমৰা আমি হাইৱে দি গৈ থকা নাই এতিয়া কাৰণ তলৰ পইচা বচাব লাগে অঁ সেইকাৰণে আমি এইফালে গৈছোঁ আৰু এইফালে শ্বৰ্টকাটো হয় তো চিধা ব্ৰিজৰ ওচৰত ওলামগৈ তলৰ পইচা বচাই চবক খুৱাব লাগিব নহয় আৰু আমি আহি এয়া নগাঁও পালেহি আমি নগাঁৱৰ এই ৰাস্তাটোদি সোমাই দিছোঁ ঢিঙৰ ৰাস্তাটোদি দিয়া ইয়াতে দি দিব সৰুটো ল'ব নি অঁ দিয়া তুমি ষ্টাৰ্টে কৰা নাছিলা নে অফ কৰি দিছিলা এতিয়াহে ষ্টাৰ্ট কৰিছা নেকি ই অলপ দুষ্ট আছে বোলে শুভম কেলে আহিলে আৰু এয়া আহি আমি পালোহি এই কলিয়াভোমৰা একদম বহুত ধুনীয়া পৰিৱেশ হৈ আছে বেলিটো জাষ্ট ডুবিছে অকণ আগলৈকে আছিলে এতিয়া জাষ্ট ডুবিছে আৰু এয়া আমি পৰুৱা দি সোমাই দিলোঁ তেজপুৰত ফাইনেলি এইখিনিতে নষ্ট ৰখিছিল নি মই নাজানো কিন্তু ৰখিছিলে আৰু এতিয়া মোৰ হোষ্টেল পাম মই দেখা দিম হোষ্টেলটো মোৰ হোষ্টেল এইটো ওপৰত মোৰ হোষ্টেল
ধনানগৰ পাইছোঁ। এতিয়া আমি কলেজিয়েট ফিল্ডলৈ সোমাই যাম, ৰাইট চাইডেদি সোমাই যোৱা হা। ইয়াতে আমি আহি পাইছোঁ, এইখিনিতে হ'ব গোটেই হেৰিখিনি। আমি ষ্টেজখন জাষ্ট চাই যাবলৈ আহিলোঁ। শুভমৰ বেনাৰ বিপুল লাবি ই বোলে চিত্ৰলেখা পাৰ্কলৈ যায়, তাক লৈ যাওঁ আৰু ই তেজপুৰ আগতে আহি পোৱা নাই। ক'ত আহিছে? কোন জেগাত? এতিয়া আমি গৈ আছো ইফালে বাৰশলীয়া হৈ ওলাইছো আৰু গৈ আছো টাউনৰ কল পাৰ্কলৈ যাওঁ, ইফালে লৈ যাওঁ কেঁকুৰা ফুল হৈ। টিকেট ললো এয়া কল পাৰ্কৰ। মই কি কেইদিনমান নাছিলো, দাম বঢ়াই দিলে 30 কৰি দিলে আৰু মই নাই কাৰণে বঢ়াই দিলে আকৌ নহ'ল। সেইকাৰণে এতিয়া বঢ়াই দিলে দাম, উপায় নাই আৰু। আৰু এতিয়া আমি আহি পালো এয়া কল পাৰ্ক। আমি এতিয়া সোমাম আৰু কল পাৰ্ক আহিলো। হৈ গ'ল ডেমো শেষ। লালা লালা ই ঐ বেকলাইটটো বহুত কাঢ়া ইয়াৰ। এই তোমাৰ গাড়ীৰ গোটেইটো ডিস্কো হৈ আছে। ঐ তোমালোকৰ লাইট নাই অনুৰাগহঁতৰ? চ' গাইছ, সিহঁতে উৎপাত কৰি আছে পিছফালে আৰু মই মানে এতিয়া উঠা নাই আৰু মোৰ পেচাব লাগিছে, পেচাব কৰিবলৈ যাওঁ। তাৰপিছত অকলে চলাম মই অলপ পিছত। এতিয়া সিহঁতে অকণ খেলি লওক। চ' ইয়াতে বেয়া উৎপাত কৰি আছোঁ মানে আমি কল পাৰ্কত এতিয়া। আৰু অনুৰাগ লগ ধৰিবলৈ ফেনবোৰ আহিছে, তো এতিয়া জমা হ'ব অলপ পিছত। মই ষ্টৰি এটা লগালোঁ অলৰেডি, তো অনুৰাগক এতিয়া ফেনবিলাক ভৰ্তি হৈ যাব কল পাৰ্কত। তো সোনকালে ওলাই দিম আৰু ইয়াৰ পৰা মানে হেণ্ডেল কৰিব নোৱাৰিম, মানে মোৰ ফেন চেন নাই, তো দিগদাৰ হৈ যাব ইয়াতে। ওলাই গৈ এতিয়া ম'ম' খাবলৈ যামগৈ। গৈ আছো ৰ, চেলফি লাগে ন? দেখিবলৈ পাইছে বান্দৰবিলাক, এইবিলাক এয়া আৰু চবফালে জ্বলিছে। অনুৰাগ সেইফালে তলত, অনুৰাগ তলত। মই কিনো উঠিম আৰু ইয়াতে বহুত স্মৃতি আছে মোৰ। ইয়াতে জোলনাত জ্বলিছিলোঁ আগতে, জ্বলাইছিলোঁ। দিয়া দি দিয়া তেতিয়া নেক্সট মই মোৰ ৰাস্তা নিজে বনাইছোঁ গাইজ, অলপ কঠিন। এইকেইটালে চাওক। আৰু এতিয়া আমি ওলালো কল পাৰ্কৰ পৰা। 30 টকা উচুল কৰিলে বোলে সিহঁতে। ভূত এটাও পালো। তাৰপিছত এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ ৰাইটত লোৱা, ৰাইটত কল পাৰ্কৰ পৰা গৈ টাউনলৈ যাওঁ। টাউনত গৈ কিবা এটা খাওঁ, খাই পেলাই যাওঁ আৰু প্ৰগ্ৰেমলৈ লাহেকৈ। ষ্টিম হাটত আহিছোঁ। ষ্টিম হাট আগতে এনেকুৱা নাছিলে, ওপৰত কিবা কিবি বনোৱা চব তলতে আছিলে। আমি ম'ম' খাই ওলালোঁ। এতিয়া চিধা প্ৰগ্ৰেমলৈ নাযাওঁ, এতিয়া ইজনালৈ যাম। এতিয়া কি খুৱাই, চিকেন উইংছ খাম তাত গৈ। কাপোৰ চেঞ্জ হৈছে গাইজ, বিকজ কালি শ্ব'টো মই একেটা চোলাই পিন্ধিছিলোঁ। একেইটো কলা কলাই হৈ থাকিলে। একো নাই এইটো আগৰটো বেলেগ হ'ব ন। কি মানে কি শুভম কেনে ধুনীয়া, বহুত তিতা তিতা ফিল কৰি আছোঁ। তুমি নাই গিলা গিলা মেহচুচ কৰ ৰহা है। তো আমি ইজনালৈ আহিলোঁ, চব বহি গৈছোঁ ইয়াতে জেগাই জেগাই। অনুৰাগে গান গাবৰ কাৰণে গান গাবৰ কাৰণে ইয়াক কপি দিছোঁ। তো আমি প্ৰগ্ৰেম আছে আজি আমি 30 মিনিটছ আই এম গোইং লাইভ কলেজিয়েট ফিল্ড তেজপুৰ কলেজ। আপোনালোকে ইয়াৰ ভিডিঅ'ত দেখিব প্ৰগ্ৰেম। আমি ঠাণ্ডা খাম আজি। এয়া মোক লগ কৰিবলৈ ফেন্স আহিছে, পিটিকা আহিছে। তাকে এতিয়া আৰু এই অকণমান কিবা জ্ঞান দি আছে। আমি এতিয়া ইজনৰ পৰা ওলালোঁ আৰু গাড়ী আনিব গৈছে, গাড়ী আহিলে। তো আমি এতিয়া বহোঁগৈ, বহি পেলাই ওলাই দিওঁ আৰু। পালোহি আমি ইয়াতে। বহুত বেছি মানুহ হৈছে, ভাবিব নোৱাৰি ইমান ডাঙৰ পেণ্ডেল আৰু হাল্লা ইমান।
তো এতিয়া অনুৰাগ হালে শুনিছা বাহিৰত হা ভয় লাগিছে তেজপুৰ ন লাভ ইউ তেজপুৰিয়ানছ ইয়া কেনে ক্ৰাউড বহুত ভাল লাগিছে আহি ইমান মানুহ মই বিশ্বাসেই হোৱা নাই যে ইমান মানুহৰ আগত প্ৰগ্ৰাম গাম বহুত ভাল লাগিছে তেজপুৰ আহি আৰু ফাৰ্ষ্ট অফ অল আই উড লাইক টু থেংক দৰং কলেজ আৰু তেজপুৰ কলেজৰ সকলো কৰ্মকৰ্তালৈ যোনে ইমান ধুনীয়া মঞ্চ এখন মোক দিছে আজি জীৱনী কাটিব ৰভা কালি ফুৰিব আৰতিয়ে মুখে দেখি একেলগে ফুৰিব একেলগে চন্দ্ৰ আহিছে ৰভা কালত বহিছে Masala গৈছিলো এজনী নাপালো ভগৱানৰ হিময় দিল ভঠাই দিলো স্বামী ছোৱালী বন্ধু বেলি নাই কথা নাই ডিঙিৰ পেটুলাকে Thank you. So বেলেগ ভিৰ মানে ইয়াতে আমি অকণমান আগলৈ ওলাই দিওঁ চ' গাইছ আমি এতিয়া ওলালোঁ ইয়াৰ পৰা ইয়াৰ প্ৰগ্ৰাম ফালি থৈ আহিছে ল'ৰাই আপোনালোকে দেখিছে ভিডিঅ'ত তো এতিয়া আমি গৈ আছোঁ অকণ আগলৈ টিচানদাৰে আমাক মাতিছে ধুনুৱানগৰলৈ তালৈ গৈ আছোঁ তাৰপৰা আমি তাৰপিছত ওলাই যাম আৰু আমাৰ এতিয়া প্ৰগ্ৰেম চেছ হ'ল আমাৰ এতিয়া খাবলৈ লৈ আহিছে টিচানুৱে ইয়ালৈ চেফ্ৰন পিন আজি ফাৰ্ষ্ট আহিছোঁ ইয়ালৈ আগলৈ চেফ্ৰনলৈ গৈছিলোঁ গোটেইকেইটা বহিছোঁ খাবলৈ অৰ্ডাৰ দিলোঁ এতিয়া আৰু গান শুনিছেই চাগে প্ৰতিটো পল বজাই দিছে ইয়াতে ফেমাছ তো আমি তাৰপিছত ইয়াৰ পৰা খাই বৈ ওলাই যাম আৰু তো এতিয়া ব্লগটো এইখিনিতে চেছ কৰিম তো আকৌ নতুন গানৰ BTS এটা লৈ আহি আছোঁ মোৰ ঠিক আছে পৰহিলৈ দেখাম মই আপোনালোকক